ML দাস ব্লগলৈ স্বাগতম জনাইছোঁ। আমি মৰিগাঁৱলৈ যাত্ৰা কৰিছিলোঁ কাৰণ এটা কাম আছিলে আৰু মৰিগাঁৱত গৈ আমি কাক লগ পালোঁ জানেনে? অসমীয়া ছোৱালী ৰেখাক লগ পাই ভাল লাগিল। তেওঁ ইউটিউবাৰ হয়। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে ৰেখা আৰু আমাৰ পৰিয়ালবৰ্গক দেখা পাইছে। এতিয়া আপোনালোকক দেখুৱাইছোঁ মৰিগাঁৱৰ আশে পাশে থকা এখনি ঠাই। ইয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তি আছে। আপোনালোকে চাওক, এয়া চাওক ডক্টৰ ভূপেন হাজৰিকা। এই ঠাইখিনিত নীৰৱে ডক্টৰ ভূপেন হাজৰিকা বৰ্তমান আছে। এয়া যেন এক জীৱন্ত আত্মা, মোৰ এনেহেন অনুমান হৈছিল। ভাল লাগিছে পাৰ্কখনি, গছ গছনিৰে ভৰি পৰিছে, এক প্ৰাকৃতিক পৰিৱেশ টাউনৰ মাজতো আমি দেখা পাইছিলোঁ। চৌদিশে ফুলৰ টাব সজোৱা আছে আৰু ডক্টৰ হাজৰিকা সুধা কণ্ঠদেৱে অকলশৰে যেন কিবা এটা ভাবি আছে, মোৰ এনেহেন অনুমান হৈছিল। বিহু আহিছে, মনত পৰিছে ডক্টৰ ভূপেন হাজৰিকালৈ, গতিকে মই এবাৰ তেওঁক প্ৰণাম কৰিবৰ কাৰণে তালৈ গৈছিলোঁ। মই আপোনালোকক মৰিগাঁৱৰ আশে পাশে দেখা পোৱা বিভিন্ন বস্তু দেখুৱাইছোঁ। সাধাৰণতে মই জংঘলৰ ভিডিঅ' কৰোঁ। আজি মই জন অৰণ্য থকা ঠাইলৈ গ'লোঁ আৰু মই সুধা কণ্ঠৰ এই অৱক্ষয় মূৰ্তিটো মই বহুত আপ্লুত হ'লোঁ। ভাল লাগিছিল, কিন্তু এনেহেন ভাৱ হৈছিল ডক্টৰ ভূপেন হাজৰিকাই যেন অসমক লৈ বাৰুকৈ চিন্তাত পৰিছে। এতিয়া আপোনালোকক দেখুৱাইছোঁ এটা মহৰ পিঠিত এজন গোৱাল আছে। আপোনালোকক দেখুৱাইছোঁ এয়া মৰিগাঁৱৰ নিচেই টাউনৰ কাষতে এইটো এটা স্থান। ইয়াতে ৰঙালী বিহু উদযাপন হয় আৰু তাতেই বিহু মঞ্চ অনুষ্ঠিত হয়। মৰিগাঁও বিহুতলী বুলি জনা যায়। এয়া মহৰ পিঠিত চাওক, পেঁপা বজোৱা এটা দৃশ্য মহ গোৱালে। এইটো এক অসমৰ চিম্বল হয়, বিহুৰ চিম্বল বুলিব পাৰি। আপোনালোকক এইবোৰ দেখুৱাইছোঁ কাৰণ ইয়াতো প্ৰাকৃতিক পৰিৱেশ মই বিচাৰি পাইছোঁ। মহ আছে, মানুহ আছে, পেঁপা আছে, এক সুন্দৰ পৰিৱেশ। এতিয়া দৌল উৎসৱ আহিছে, ফাকুৱা বেচা কিনা হৈ আছে আৰু ফাকুৱা দোকান এখনলৈ আমি গৈছিলোঁ। এই দোকানখনৰ সেই টুপিটো দেখি দোকানীজনে যিটো টুপি পিন্ধিছে সেই টুপিটো চাবলগীয়া। কি ধৰণৰ নীলা, ৰঙা, সেউজীয়া ঊলৰে নিৰ্মিত এটা টুপি, সেই টুপিটো বাৰুকৈয়ে মই মন কৰিছিলোঁ। আৰু ইয়াত দুজন ব্যক্তিয়ে ফাকুৱা আৰু ৰংগুলি কিনিছে আৰু তেওঁলোকে চাইছে কি কি বস্তু ওলাইছে, কি কি সামগ্ৰী ওলাইছে। এই গোটেইবিলাক দৌল উৎসৱৰ কাৰণে মানুহ ব্যস্ত হৈ পৰিছে। আজি দেওবাৰ আছিল, জনশূন্য ঠাইবোৰ আজি জনশূন্যই হৈ আছে। আগতে এইবোৰ ঠাইত মানুহ যথেষ্ট পৰিমাণে দেখা গৈছিলে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ সেই জংঘলৰ দৃশ্যত দেখা পোৱা মৌ এবাহ। এই মৌ অট্টালিকাৰ ওপৰত লাগি আছে, সিহঁতে বাঁহ জিৰণি লৈছে। এইবাৰ এই মৌ বাঁহ হয়। মই বহুত ওচৰলৈ গৈছিলোঁ, সাহ কৰি ভয়ো লাগিছিলে। মৌ বাঁহে যদি খেদি আহে কি হ'ব এনেকুৱা ভাৱ হৈছিলে, কিন্তু মৌ বাঁহে মোক খেদি অহা নাছিল। এক সুন্দৰ দৃশ্য মই দেখুৱালোঁ। মৌ সাধাৰণতে গছৰ কাষত থাকে আৰু গছৰ ওপৰত থাকে আৰু কেতিয়াবা অট্টালিকাত এনেকৈ সাৱটি ধৰি থাকে। মৌ বিচনীখন এতিয়াও হোৱা নাই, মৌবিলাকে বিচনীখন বনাই আছে। এই মৌ বিচনীৰ পৰা মৌজোল উলিওৱা হয়। মৌজোল পুষ্টিকৰ খাদ্য, আপোনালোকে জানে। জংঘললৈ মনত পৰিছে, জংঘলত এনেকুৱা মৌ বিচনী সাধাৰণতে দেখা পোৱা যায়। মই প্ৰায় জংঘললৈ যাওঁ, জংঘলৰ ভিডিঅ' বনাওঁ আৰু আজি মই নিচেই কাষৰ পৰা এই মৌবাহ ফটো তুলিছিলোঁ আৰু ভিডিঅ' কৰিছিলোঁ। আপোনালোকে চাওক, দেখিছে মৌবিলাকে কেনেকৈ লিকলিগাই আছে, ইটোৰ গাত সিটোৱে কেনেকৈ টনা আজোৰা কৰি আছে। সেই দৃশ্যবোৰ সঁচাকৈ খুবেই ভাল লাগিছিলে। মৰিগাঁও চহৰৰ মাজতো যে এনেকুৱা মৌ এবাৰ পাম মই ভবা নাছিলোঁ, কিন্তু আজি মই দেখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। থেংক ইউ।